নমস্কাৰ বন্ধু বান্ধৱীসকল, ইনফৰমেটিভ আছাপ চেনেললৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ মাজলৈ আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। কিয়নো বন্ধুসকল, আপোনালোক সকলোৱে জানে যে অৰুণোদয়ৰ পইচাখিনি ইতিমধ্যে চৰকাৰে সকলোৰে বেংক একাউণ্ট দি দিছে। গতিকে আপোনালোকৰ মাজৰ বহুত বন্ধু বান্ধৱীয়ে মোক কমেণ্ট কৰিছে যে অৰুণোদয়ৰ টকাখিনি পোৱা নাই, তেওঁলোকে সকলো অকে আছে কিন্তু অৰুণোদয়ৰ টকাখিনি তেওঁলোকে পোৱা নাই। গতিকে মই আজিৰ এই ভিডিঅ'টোত জনাই দিম, যিসকলে অৰুণোদয়ৰ টকাখিনি পোৱা নাই তেওঁলোকে কি কৰিব লাগিব, ক'ত যাব লাগিব, মই সকলোখিনি এই ভিডিঅ'ৰ মাধ্যমত জনাই দিম। গতিকে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাব লাগিব, তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব অৰুণোদয়ৰ টকাখিনি কেনেকৈ লাভ কৰিব। আৰু যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যেতিয়া নতুন নতুন ভিডিঅ' মই আপলোড দিম তেতিয়া আপোনালোকে মোৰ চেনেলত প্ৰথমতে পাব। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্টত জনাই দিব যে কোনসকলে অৰুণোদয়ৰ টকা পাইছে আৰু কোনসকলে পোৱা নাই। আৰু যদি আপোনালোকৰ কিবা হেল্প লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাই দিব, মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক হেল্প কৰি দিম। গতিকে আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব, তেতিয়াহ'লে জানিব পাৰিব আপোনালোকে কিয় অৰুণোদয়ৰ টকা পোৱা নাই আৰু কেনেকৈ পাব, আপোনালোকে ক'ত যাব লাগিব, সকলো এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক মই জনাই দিম। গতিকে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে অৰুণোদয়ৰ যিসকল নতুন হিতাধিকাৰী আছে তেওঁলোকেও চৰকাৰে ইতিমধ্যে টকা দিয়া আৰম্ভ কৰিছে। যোৱাকালি চৰকাৰে অৰুণোদয়ৰ টকাখিনি নতুন হিতাধিকাৰক চৰকাৰে টকাখিনি দিছে আৰু পুৰণা হিতাধিকাৰী যিসকল আছে তেওঁলোকেতো পাই আছে। লগতে নতুন হিতাধিকাৰীক যোৱাকালি চৰকাৰে অৰুণোদয়ৰ টকাখিনি দি দিছে আৰু কিছুমান হিতাধিকাৰী অৰুণোদয়ৰ টকাখিনি লাভ কৰা নাই। আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, অৰুণোদয়ৰ টকাখিনি যদি আপোনালোকে পোৱা নাই তেতিয়াহ'লে আপোনালোকে গৈ আপোনালোকৰ বেংক একাউণ্টখন চেক কৰি লওক। কিয়নো আপোনালোকৰ বহুতৰ হয়তো একাউণ্টখন আপডেট কৰা নাই। আপডেট কৰি এবাৰ চাই লওক ভালকৈ যে আপোনাৰ একাউণ্টত টকা সোমাইছে নে নাই। কিয়নো চৰকাৰে সকলোৰে বহুতৰ একাউণ্টত সোমাইছে আৰু বহুতে কৈছে সোমোৱা নাই। গতিকে আপোনালোকে এবাৰ গৈ আপোনালোকৰ একাউণ্টটো চেক কৰি লওক, কিয়নো আপোনালোকৰ একাউণ্টত হয়তো সোমাব পাৰে। গতিকে আপোনালোকে আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ একাউণ্টখন চেক কৰি লওক। একাউণ্ট চেক কৰাৰ পিছতো যদি আপোনালোকে টকাখিনি নাপায় তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকেই নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ যিখন অৰুণোদয় ডেভেলপমেণ্ট অফিচ আছে তাত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। যদি তাত গৈ আপোনালোকে যোগাযোগ কৰে হয়তো আপোনালোকৰ অৰুণোদয়ৰ টকাখিনি আহি যাব পাৰে। আৰু আপোনালোকৰ বেংক একাউণ্টত গৈ চেক কৰক, আপোনালোকে অৰুণোদয়ৰ টকাখিনি ইতিমধ্যে সকলোক চৰকাৰে দি দিছে। গতিকে আপোনালোকে অৰুণোদয়ৰ টকাখিনি পাব। নতুন হিতাধিকাৰী যিসকলে অৰুণোদয়ৰ টকা পাইছে সেইসকলেও মোক কমেণ্ট কৰি জনাব যে অৰুণোদয়ৰ টকা পাইছে নে নাই। আৰু যিসকলে পোৱা নাই তেওঁলোককো মই কৈছোঁ যে যদি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাই দিব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভাল পাইছে ভিডিঅ'টো চাই বা কিবা হেল্পফুল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে সিহঁতে জানিব পাৰে অৰুণোদয়ৰ টকা কিয় পোৱা নাই বা কেনেকৈ পাব লাগে। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ধন্যবাদ।